এজনী কোন বাৰু মেনকা পেহী নহয় জানো? আপুনি কলৈ যায়? এই আমাৰ হাবি চুকৰ সেই ফিচাৰীখনৰ ওচৰত অঁ গোটেই মাছেও যাইছে। আজি পকপতা ৰ'দ দিছে নহয়। অঁ এই গৰৈ মাছ হেনো শ'ল মাছ এইডাল ওলাইছে। তাকে বৰালি মাছ ধৰোগেচোন। অঁ তই ধৰ নি? মই ধৰিমগৈ ৰ'ব। মই মাছ মাৰিবলৈ যা, দেৰি হৈছে দেই। অঁ তই ৰ। অঁ হেও ভগৱান, এইখন জোক চোক নালাগে। ইমান গেলি আছে তেনেকে বাৰু সেই জকাই সেইখন মাৰি এইখন ফিচাৰীত নোসোমাই নমৰিলেহে হৈছে। জোক চোক নালাগে তাকে মাৰোঁ গেচোন। বৰালি মাছ ওলাইছে খাই নপৰিলে হৈছে। মেনকাই ফিচাৰী খানি থৈছোঁ। এনেই নাম জ্বলি আছে মোৰ ছ'চিয়েল মিডিয়াত। মেনকাই ফিচাৰী খানি থৈছে চবে জানে। আকৌ মই জকাই মাৰি দিছোঁ নিজৰ ফিচাৰী নিজেই। নপৰিলেহে হৈছে। এইফালেকে অকণ বাওঁ আইও মই পৰিলোঁ ঐ। আইও মই জকাই নেবাওঁ। জকাই নেবাওঁ এইবোৰ গোটেই কাপোৰে কানি হেৰি হ'লেও কৃষ্ণ। আইও কেলেনো আহিছিলোঁ। মেনকা পেহী, ঐ ল'ৰা ক। আপুনি মাছ পালে নাই? আইও দেখা নাই পেহীয়ে পুখুৰীত পৰি বৰ কাছ গোটেইজনী মানে সেইকাৰণে জুৰুলি জুপি হৈ আছে। বোলে ঐ বৰালি মাছ নাখাওঁ, মই শ'ল মাছ নাখাওঁ, মোক নেলাগেও। আজি মতাই দুপিচ কৰি কাটিব। এতিয়া মই এই গতি পৰিমেই। আৰু তই যে মোক জোকাইছ দেখা নাই পেহীয়ে গতি কেনেকুৱা হৈ আহিছোঁ। হাৰামজাদি ল'ৰা। ঐ ল'ৰা একদম চৰিয়াই তোৰ কাণৰ লতি ভাঙিম মই। এজনী কোন বাৰু মেনকা পেহী নহয় জানো? আপুনি কলৈ যায়? এই আমাৰ হাবি চুকৰ সেই ফিচাৰীখনৰ ওচৰত অঁ গোটেই মাছেও যাইছে। আজি পকপতা ৰ'দ দিছে নহয়। অঁ এই গৰৈ মাছ হেনো শ'ল মাছ এইডাল ওলাইছে। তাকে বৰালি মাছ ধৰোগেচোন। তই ধৰ নি? মই ধৰিমগৈ ৰ'ব। মই মাছ মাৰিবলৈ যা, দেৰি হৈছে দেই। অঁ তই ৰ। অঁ হেও ভগৱান, এইখন জোক চোক নালাগে। ইমান গেলি আছে তেনেকে বাৰু সেই জকাই সেইখন মাৰি এইখন ফিচাৰীত নোসোমাই নমৰিলেহে হৈছে। জোক চোক নালাগে তাকে মাৰোঁ গেচোন। বৰালি মাছ ওলাইছে খাই নপৰিলে হৈছে। মেনকাই ফিচাৰী খানি থৈছোঁ। এনেই নাম জ্বলি আছে মোৰ ছ'চিয়েল মিডিয়াত। মেনকাই ফিচাৰী খানি থৈছে চবে জানে। আকৌ মই জকাই মাৰি দিছোঁ নিজৰ ফিচাৰী নিজেই। নপৰিলেহে হৈছে। এইফালেকে অকণ বাওঁ আইও মই পৰিলোঁ ঐ। আইও মই জকাই নেবাওঁ। জকাই নেবাওঁ এইবোৰ গোটেই কাপোৰে কানি হেৰি হ'লেও কৃষ্ণ। আইও কেলেনো আহিছিলোঁ। মেনকা পেহী, ঐ ল'ৰা ক। আপুনি মাছ পালে নাই? আইও দেখা নাই পেহীয়ে পুখুৰীত পৰি বৰ কাছ গোটেইজনী মানে সেইকাৰণে জুৰুলি জুপি হৈ আছে। বোলে ঐ বৰালি মাছ নাখাওঁ, মই শ'ল মাছ নাখাওঁ, মোক নেলাগেও। আজি মতাই দুপিচ কৰি কাটিব। এতিয়া মই এই গতি পৰিমেই। আৰু তই যে মোক জোকাইছ দেখা নাই পেহীয়ে গতি কেনেকুৱা হৈ আহিছোঁ। হাৰামজাদি ল'ৰা। ঐ ল'ৰা একদম চৰিয়াই তোৰ কাণৰ লতি ভাঙিম মই। এজনী মেনকা নহয় নে? ক'ৰ পৰা আহিলি? ছোৱালী এই জহনীয়া মতাটো ৰাতিপুৱাই ওলাই গ'ল গম পাৱনে? সেই মদ খাবলৈ গ'ল এতিয়ালৈকে অহা নাই গম পাইছ? এইবোৰ ল'ৰা ছোৱালী লৈ মই এইখিনি গেলা বোকা গুচকি ঘূৰি ফুৰিবলগীয়া হৈছে। আহক আজি ইয়াক যদি মই ফলা কৰিয়ে ফালিব নোৱাৰোঁ মোৰ নাম মেনকা নহয়। তাক আজি পথাৰত পেলাই পিচিম মই। ই মদ খালে তাক মাইকী ল'ৰা ছোৱালী কাকো নালাগে। এইখন দেখিছ অট'খন বাগানখন চাচোন তই। অট'খন বাগানখন ইমান ডাঙৰ এইখিনিখন বাগান। এতিয়া এই পাতসোপা মই অকলে কেনেকৈ চিঙো বাৰু? দুইটা মতা মাইকীয়ে চিঙাটো সোনকালে হ'ল। তাৰ সেইবোৰ খবৰ নাই। মদ খাবলৈ পইচা লাগে। মুতি দিম আজি মদ বুলি আজি তাৰ মুখত মই মুতি দিম। চকে চাই যাব গোটেই বাতিত। অকল খাওঁ কৰি থাকিবি। মোকে চুপাই খা। বাপেৰে তাই মুতনিয়ে খাইছে কেনে মাইকীয়ে বিচাৰি গৈছে ঠিকান নাই। তই অকল বৈ খুৱাওঁগে ভিতৰলৈ নি। মতা এটাৰ পৰা শান্তি নাই। এইখন ঘৰলৈ মোক বুদ্ধি কৰি আনিলে এতিয়ালৈকে শান্তি নাই।
ল'ৰা নহয় বৰ আমনি কৰিছে তোৰ ল'ৰা নাথাকে এয়া আপুনি এইখন সময়ত ছোৱালীজনী ৰাখিব পৰা নাই নে আহা মোৰ দেহাজনী বাপে এটাক বিচাৰি গলো মদকিটো কলে গলগে ঠিকান নাই বিচাৰি নাপালো গম পাইছেনে একদম তিতা কেহা লগাইছে আপুনি ছোৱালীজনী ৰাখিব পৰা নাই ৰাখকচোন আপুনি কি ল'ৰা ছোৱালীলে ইমান মদকি গোটেইখন এতিয়া এই বাগানখন কোনে চম্ভালিব হে মই দুটাকে ল'ৰা ছোৱালীক চম্ভালিম নে মই বাগান চাম হা আপুনি চাহৰ জুতি তামোলা জুতি লৈ লৈ বহি আছে আৰু আপোনালোকৰ ঘৰত কাম বন নাই নেকি হে ঘৰে ঘৰে চাহৰ জুতি ল'বলৈ আহে কৈ দিছো আপোনাৰ যদি পুতেক সোনকালে নাপালে আজি পতা বুলি ভাবিব মোৰ পৰা কৈ দিছো মতা তাৰপৰা শান্তি নাই ল'ৰা দুইটাই ছিঙিব লাগিব বাপেৰে নাই নহয় বাপেৰে মৰিলে নে খচিলে ঠিকান নাই আহক আজি তাক ভাত ভালকে খুৱাম দেই দুইটাই ধৰি লৈ পতাত পিচিম তই মই ভোট জলকীয়া পিচিম দুইটাই লগাম দেই পকৰে মই দি দিম গোটেই সিঁচিব পাত চিং আমাক পইচা লাগে অৰুণোদয় আঁচনিও একদিন বন্ধ কৰি ৰাখিছে চৰকাৰে দিয়া নাই পাত চিং চাহপাতকেইটা নোহোৱাহেঁতেন যেন আমি লোকৰ ঘৰে ঘৰে মাগি খাবগৈ লাগিল তেনেকেইটালৈকে বিকি যেন তেনে ঘৰখন চলাই আছো মতা থকাই নথকাই মোৰ একেটাই হৈছে মতা নাইকিয়া হোৱাহেঁতেনে ভাল আছিলে চৰকাৰে বিধৱা বুলি দিলেহেঁতেন অৰুণোদয় বুলি দিলেহেঁতেন এতিয়া মতা থাকিও নাইকিয়া মোৰ এনেকুৱা মতা যে অন্য কোনো তিৰোতাই নাপায় তাকে ভগৱানক কামনা কৰিছো দেই এতিয়া মই ধুন চুটিছে ছোৱালী এজনী আমনি কৰিছে তাইক পেলাই থৈ আহিছো ঐ ল'ৰা মৰিলো ঐ ল'ৰা ইমান জোক সোমাইছে গুচি আহ ঐ পাত নিচিঙো আইঅ ইমান জোক সোমাইছে ঐ গুচি আহিছে আই কিমান কাম কৰিবি পাত ছিঙিবলৈ গলো পাত ছিঙি সেইখন কাহিনী চেনী জোকে লেওলেকে সোমাইছে এইবাৰ গোহালিটো ইমান লেতেৰা হৈ আছে বৰষুণ দি গোটেই গোহালিটো গেলিলে আমাৰ মতা এটা ক'লো গোহালি সি সেইবোৰ ক'ব নোৱাৰে সি অকল মুতনি খাবহে পাৰে ৰাতিপুৱা মুতনি গধূলি মুতনি কোনোবা এতিয়া মই বাপেকে খং উঠিব একদম জেহেৰ খুৱাই মাৰি থৈ দিম তাই চিনি পোৱা নাই ময়ো শুকানি জীয়েকহে কম নহয় কি আপুনি ছোৱালীজনী লৈ থাককচোন মা ছোৱালীজনী লৈ থাকক ল'ৰা ছোৱালীৰ পৰাও শান্তি নাই মতা তাৰপৰা শান্তি নাই মই কলৈ যাওঁগৈ আজি বাপেকে এইখন নলোৱা কটাৰীয়ে যদি তাৰ মই ডিঙি ছিঙিব নোৱাৰো মোৰ নামো মেনকা নহয় আজি মা কালি মাগতে চুলি তুলি মেলি লৈছো বহি থাকিম আজি ৰাণী হৈ আহক আজি তাক আজি মই দাহে ডিঙি ছিঙিম মোৰ এতিয়া ঘৰখন শেষ কৰি দিলে মই ল'ৰা ছোৱালী মা ঘৰলৈ কেনেকে লৈ যাম এসোপা এতিয়া পেলো বোলা কেইটামান কুকুৰাকেইটাক উলিয়াই দিওঁগে মতাটোকো বিশ্বাস কৰিব নোৱাৰি ন ভঁৰালত ধান চান নিলেহে মৰিলো মই ইমান গেলিলেও মানুহটোক ক'লো আপুনি ইটা কিছুমান পেলাই দিবচোন সেই ইটা আনি দিব মদ খাবলৈকে চাগে পইচা আছে নে হাতত ঠিকান নাই মতা গোসাঁই ভঁৰালৰ দৰ্জাখনচোন খোল খাই আছে এই হেৰি লাও মূৰা মতাই আকৌ ধান বেচিলে মই মৰি থাকিম আকৌ মা ঘৰলৈ যাবলৈ ধানকেইটা থৈ দিছো ভঁৰালত ধানেই নাই মই মৰি থাকো মতা গোসাঁই গোটেই ধান গালি কি কৰিলে মই মা ঘৰলৈ ধান বেচি যাম বুলি থৈছিলো গোটেই ধানকেইটা বেছি মদ খালে মোৰ কি হ'ব এতিয়া মই এইটো মতাৰ লগত ভাত খাব নোৱাৰো আৰু দেই মই মা ঘৰলৈ গুচি যাবগৈ লাগিব ৰাখি দে এজনী মেনকা নহয় নে ক'ৰ পৰা আহিলি ছোৱালী এই জহনীয়া মতাটো ৰাতিপুৱাই ওলাই গ'ল গম পাওঁ নে সেই মদ খাবলৈ গ'ল এতিয়ালৈকে অহা নাই গম পাইছ এইবোৰ ল'ৰা ছোৱালী লৈ লৈ মই এইখিনি গেলা বোকা গুচকি ঘূৰি ফুৰিবলগীয়া হৈছে আহক আজি ইয়াক যদি মই ফলা কৰিয়ে ফালিব নোৱাৰো মোৰ নাম মেনকা নহয় তাক আজি পতাত পেলাই পিচিম মই ই মদ খালে তাক মাইকী ল'ৰা ছোৱালী কাকো নালাগে এইখন দেখিছ অটখন বাগানখন চাচোন তই অটখন বাগানখন ইমান ডাঙৰ এইখিনিখন বাগান এতিয়া এই পাতসোপা মই অকলে কেনেকৈ ছিঙো বাৰু দুইটা মতা মাইকীয়ে ছিঙাটো সোনকালে হ'ল তাৰ সেইবোৰ খবৰ নাই মদ খাবলৈ পইচা লাগে মুতি দিম আজি মদ বুলি আজি তাৰ মুখত মই মুতি দিম চকে চাই যাব গোটেই বাতিত অকল খাওঁ কৰি থাকিবি মোকে চুপাই খা
বাপেৰে তাই মুতনিয়ে খাইছে কেনে মাইকীয়ে বিচাৰি গৈছে ঠিকান নাই তই অকল পই খুৱাওঁগে ভিতৰলৈ নি মতা তাৰপৰা শান্তি নাই নোৱাৰা দুইটাই ছিঙিব লাগিব বাপেৰে নাই নহয় বাপেৰে মৰিলে নে খচিলে ঠিকান নাই আহক আজি তাক ভাত ভালকৈ খুৱাম দেই দুইটাই ধৰি লৈ পতাত পিচিম তই মই ভোট জলকীয়া পিচিম দুইটাই লগাম দেই পকৰে মই দি দিম গোটেই সিঁচিয়ৰি পাওঁ পাত চিং আমাক পইচা লাগে অৰুণোদয় আঁচনিও একদিন বন্ধ কৰি ৰাখিছে চৰকাৰে দিয়া নাই পাত চিং চাহপাতকেইটা নোহোৱাহেঁতেন যেন আমি লোকৰ ঘৰে ঘৰে মাগি খাবগৈ লাগিল তেনেকেইটালৈকে বিকি যেন তেনে ঘৰখন চলাই আছোঁ মতা থকাই নথকাই মোৰ একেটাই হৈছে মতা নাইকিয়া হোৱাহেঁতেনে ভাল আছিলে চৰকাৰে বিধৱা বুলি দিলেহেঁতেন অৰুণোদয় বুলি দিলেহেঁতেন এতিয়া মতা থাকিও নাইকিয়া মোৰ এনেকুৱা মতা যে অন্য কোনো তিৰোতাই নাপায় তাকে ভগৱানক কামনা কৰিছোঁ দেই এতিয়া মই ধুন চুটিছে ছোৱালী এজনী আমনি কৰিছে তাইক পেলাই থৈ আহিছোঁ সেইবোৰ ক'ব নোৱাৰে সেইসকল মুতনি খাবহে পাৰে ৰাতিপুৱা মুতনি গধূলি মুতনি কোনোবাই এতিয়া মই বাপেকে খং উঠিব একদম জেহেৰ খাই মাৰি থৈ দিম তাই চিনি পোৱা নাই ময়ো শুকানি জীয়েকহে কম নহয় কি আই কিমান কাম কৰিবি পাত ছিঙিবলৈ গ'লো পাত ছিঙি সেইখন কাহিনী চেনি জোকে লেওলেকে সোমাইছে এইবাৰ গোহালিটো ইমান লেতেৰা হৈ আছে বৰষুণ দি গোটেই গোহালিটো গেলিলে আমাৰ মতা এটা ক'লো গোহালি মা আপুনি ছোৱালীজনী লৈ থবকচোন মা ছোৱালীজনী লৈ থব ল'ৰা ছোৱালীৰ পৰাও শান্তি নাই মতা এটাৰ পৰা শান্তি নাই মই কলৈ যাওঁগৈ আজি বাপেকে এইখন নলোৱা কটাৰীয়ে যদি তাৰ মই ডিঙি ছিঙিব নোৱাৰো মোৰ নামো মেনকা নহয় আজি মা কালি মাগতে চুলি তুলি মেলি লৈছো বহি থাকিম আজি ৰাণী হৈ আহক আজি তাক আজি মই দাহে ডিঙি ছিঙিম মোৰ গোটেই ঘৰখন শেষ কৰি দিলে মই ল'ৰা ছোৱালী মা ঘৰলে কেনেকে লৈ যাম এসোপা এতিয়া পেলো পোলা ধান কেইটামান কুকুৰাকেইটাক উলিয়াই দিওঁগে মতাটোকো বিশ্বাস কৰিব নোৱাৰি ন ভঁৰালত ধান চান নিলেহে মৰিলো মই ইমান গেলিলেও মানুহটোক ক'লো আপুনি ইটা কিছুমান নি পেলাই দিবচোন সি ইটা আনি দিব মদ খাবলৈকে চাগে পইচা আছে নে হাতত ঠিকান নাই মতা গোসাঁই ভঁৰালৰ দৰ্জাখন চোন খোল খাই আছে এই হেৰি লাও মূৰা মতাই আকৌ ধান দিছিলে মই মৰি থাকিম আকৌ মা ঘৰলৈ যাবলৈ ধানকেইটা থৈ দিছো ভঁৰালত ধানেই নাই মই মৰি থাকো মতা গোসাঁই গোটেই ধান গালি কি কৰিলে মই মা ঘৰলৈ ধান বেছি যাম বুলি থৈছিলো গোটেই ধানকেইটা বেছি মদ খালে মোক কি হ'ব এতিয়া মই এইটো মতাৰ লগত ভাত খাব নোৱাৰো আৰু দেই মই মা ঘৰলৈ গুচি যাবগৈ লাগিব ৰাখি দে